পৰা প্ৰেম কৰিছো প্ৰেম মই কৈছো প্ৰেম ধৰা প্ৰেম কৰা নাযায় দেই বহুত কথাটো প্ৰেমটো হৈ যায় প্ৰেম হৈ যায় আৰু ভাল লাগিলে ভাল লগা বস্তুটোৰ প্ৰতি মানুহ প্ৰেমত এনেই পৰে মনটো সদায় সাংবাদিকতাৰ প্ৰতি থাকে সাংবাদিকতা কৰিলো 2017 চনৰ পৰা সাংবাদিকতা কৰিলো এতিয়াও সাংবাদিকতাই কৰি আছো মানে মই মন বেয়া দেখা নাই তোমাৰ মন বেয়া নহয় নেকি কেতিয়াও কথাটো এনেকুৱা মানুহৰ সব মানুহ নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজিও মোৰ লগত এগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছো অতিথি গৰাকীৰ লগত আপোনালোক চিনাকি কৰাই দিব ওলাইছো তেখেতৰ নাম হৈছে বিজয় কলিতা তেখেতে আগহাৰীৰ এগৰাকী সাংবাদিক বহুত দীঘলীয়া এটা জাৰ্নি তেখেতৰ হৈছে আৰু লগত বৰ্তমান জড়িত হৈ আছে তাৰ লগতে নতুনকৈ অধিবক্তা হল গতিকে তেখেতৰ এক্সপেৰিয়েন্স জানিবৰ কাৰণে আমি চেষ্টা কৰিম বিজয় স্বাগতম প্ৰথমতে কামৰুন তোমাক ধন্যবাদ জনাইছো মই এটা কি বুলি কম তুমি ইন্ট্ৰডাকশনটো যেনেকৈ দিছা গতিকে ক'ব লগা না আখাৰি নহয় মই সাংবাদিকতাটো শিকি আছো এতিয়াও একেবাৰে ন শিকাৰো শিকি আছো সাংবাদিকতা আৰু তুমি কোৱা ধৰণে তুমি বুলি একাৰণে কৈছো কাৰণ আমি যেহেতু ক্লাছমেট যেকৰা নাজানে আমি যেহেতু ক্লাছমেট একেলগে আমি আইনৰ পাঠ্যক্ৰম একেলগে কৰিছো গতিকে আমি সহপাঠী যেহেতু গতিকে সেইকাৰণে তুমি বুলি কৈছো যিকিন হওক কামৰণে আৰম্ভ কৰিছে নতুনকৈ ইউটিউব চেনেলটো গতিকে প্ৰথমতে তোমাকো মই শুভেচ্ছা জনাইছো সুন্দৰভাৱে আগবাঢ়ি যাও ইউটিউব চেনেলটো নতুন নতুন কন্টেন্ট কিছুমান দিয়ক মানুহে যাতে খুব ভাল পায় তাৰ কাৰণে মই প্ৰথমতে তোমাক শুভেচ্ছা দিছো আৰু তোমাৰ যিসকল ভিউৱাৰ্ছ আছে যিসকল দৰ্শক আছে এই দৰ্শকসকলক মই পুনৰবাৰ নমস্কাৰ জনাইছো বিজয় এতিয়া বৰ্তমান খুবেই ব্যস্ত যেহেতু সাংবাদিকতাত সময় বহুত তাকৰ সময় নাই বুলিয়ে ক'ব পাৰি মই তোমাক বহুত দিনৰ পৰা মানে কৈছো বিজয় মোক অলপমান টাইম দিয়া তোমাৰ টাইম মিলিলে মোৰ নিমিলে তোমাৰ নিমিলে বাট সাডেন আজি কিবাকে মিলিলো খবৰ কোৱা ভাই খবৰ আছো আৰু ঠিকে থাকে চলি আছো জানে আৰু সাংবাদিকতা লাইনটোত থাকিলে যথেষ্ট ব্যস্ত হৈ থাকিব লগা হয় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যেহেতু যথেষ্টখিনি দায়িত্ব থাকে গতিকে দায়িত্ব যি ধৰণে কাৰ্যালয়ৰ পৰা দিয়ে সেই ধৰণে দায়িত্ববিলাক আমি পালন কৰি থাকো গতিকে যথেষ্টখিনি ব্যস্ততা থাকে আৰু ব্যস্ততাৰ মাজতে কামবিলাক কৰি থাকো সেই ধৰণে কৰি আছো আৰু নতুনকৈ যিহেতু অন্য এটা যিহেতু বৃত্তি ইতিমধ্যে লৈছো গতিকে অধিবক্তাৰ যিটো জাৰ্নি সেই জাৰ্নিটো যথেষ্ট দীঘলীয়া এটা হ'ব বুলি মই আশা কৰিছো নতুনকৈ শিকা আৰম্ভ কৰিছো নতুন শিকাৰো গতিকে চাওঁ কিমান দূৰ কি কৰিব পাৰো শিকি যাম কৰি যাম বিজয় মানে হেৰি LLB কৰাৰ আগত যেটো তুমি আইনৰ যেটো জাৰ্নি ষ্টাৰ্ট কৰিলা তাৰ আগতে তুমি কি পঢ়িছিলা আৰু কি কৰিছিলা আৰু তোমাৰ যেটো সাংবাদিকতা কিমান বছৰ হ'ল মই একচুয়ালি কথাটো এনেকুৱা মানে সৰু পৰা মোৰ একো এম নাছিলে ধৰ এতিয়ালৈকে মই যদি কওঁ আজি তাৰিখতো মোৰ এনেকুৱা অকণ মনটো উগুল থুগুল হৈ থাকে যে সাংবাদিকতা কৰিম নে অধিবক্তাই হ'ম এডভকেচিয়ে কৰিম এই ধৰণৰ কথাত মোৰ অকণমান পাজুল এটা আহি যায় তাৰমানে এতিয়ালৈকে মই থিৰাং কৰিব নোৱাৰো কথাবিলাক মানে কি হ'ল আজি যেটো মোৰ ভাল লাগিছে মোৰ মনটোৰে যেটো বস্তু ভাল লাগিছে যেটো মই লাগে যে এইটো বস্তুৰ কাৰণে আম পাৰফেক্ট মই নিজকে অকমান পাৰফেক্ট ফিল কৰো এইটো বস্তুত মই অকমান গৈ ভাল পাওঁ মানে এটা কথাটো এনেকুৱা হৈছিল দেউতা যেহেতু শিক্ষক আছিল শিক্ষকৰ ল'ৰা শিক্ষক হোৱাটো বিচাৰে তাৰ কাৰণে মোক বিএড কৰালে দেউতা ক'লে বিএড কৰিলো বিএড কৰাৰ পাছত টিচাৰ হ'ম বুলি দেউতা আশা কৰিলে কিন্তু মোৰ মনটো সদায় সাংবাদিকতাৰ প্ৰতি থাকিল সাংবাদিকতা কৰিলো 2017 চনৰ পৰা সাংবাদিকতা কৰিলো এতিয়াও সাংবাদিকতাই কৰি আছো গতিকে সেই ধৰণে সাংবাদিকতাত আৰম্ভ কৰিলো আৰু সেই যে 2017 চনৰ পৰা যাত্ৰাটো আৰম্ভ কৰিলো এতিয়ালৈকে সেই যাত্ৰাটো চলি আছে ইমানখিনি পাৰো যি ধৰণে পাৰো 100% দিবলৈ চেষ্টা কৰিছো এই ধৰণে কৰি গৈছো আৰু গতিকে মই মানে কেতিয়াও এনেকুৱা হোৱা নাই যে ধৰক সাংবাদিকে হম বুলি হোৱা নাই এক্সিডেন্টাল সাংবাদিক বুলি ক'লেও ভুল নহয় এক্সিডেন্টাল এডভকেট বুলি ক'লেও ভুল নহয় গতিকে যেটো বস্তুৱে যেনেকৈ পৰিছে আগ মুহূৰ্তত এনেকৈ কামবিলাক কৰি গৈ আছো কিন্তু বিজয় মই মোৰ যেটো এক্সপেৰিয়েন্স বা মই যিমানখিনি হয়তো জানো যে সাংবাদিকতা কৰিবৰ কাৰণে বহুতখিনি সাহসৰ প্ৰয়োজন হয় ধৰা কিছুমান এনেকুৱা নিউজ আছে যে তুমি হেতু ক্ষেত্ৰত মানে নিউজটো যদি বজোৱা তোমাৰ মানে লাইফৰ ওপৰত এটা মানে ডাঙৰ আহে তো হেতু ক্ষেত্ৰত তুমি কিমান দূৰ প্ৰবলেম ক্ৰিয়েট কৰিছা তো কথাটো এনেকুৱা
জীৱনত যিকোনো কামতে চ্যালেঞ্জেস থাকিবই প্ৰত্যাহ্বান যথেষ্ট থাকিব যিকোনো কাম এটা নকৰা কিয় প্ৰত্যাহ্বান থাকিব আৰু সেই কামটো যদি তুমি শ্ৰদ্ধা সহকাৰে ভক্তি সহকাৰে আৰু নিজৰ ফালৰ পৰা যদি 100% কৰা আগত যিমানেই বাধা নহওক বাধা তোমাৰ আগত যিমানেই নাথাকক প্ৰত্যাহ্বান যিমানেই নাথাকক তুমি যদি সৎপথত থাকা তোমাৰ যদি হিমানখিনি সৎ সাহস থাকে তাৰ হৈতে যুঁজ দিয়া তুমি যিকোনো কাম কৰিব পাৰা মই অকল সাংবাদিকতা লাইনটোত বুলিয়ে কোৱা নাই আজি এডভোকেচিতে হোক বা অন্যান্য যিবোৰ বৃত্তি আছে এই বৃত্তিবিলাকতো যথেষ্ট প্ৰত্যাহ্বান থাকে আৰু প্ৰত্যাহ্বান আগত থাকিবই আৰু প্ৰত্যাহ্বান নাথাকে কাম কৰাৰ মজাটো ইমান নাথাকে গতিকে আগত যিমানখিনি চ্যালেঞ্জ থাকিব তুমি সিমানখিনি জৰুৰী কামটো কৰিব পাৰিলেহে মনটো ভাল লাগিব যিকোনো কামত প্ৰত্যাহ্বান থাকিব আৰু প্ৰত্যাহ্বান নেওচি আগুৱাই যোৱাটোহে আচলতে যথেষ্ট ডাঙৰ প্ৰত্যাহ্বান তাৰ পিছত তুমি যেহেতু ব্যাচেলৰ হয় বিয়া বাৰু পতা নাই এতিয়া তো সাংবাদিকতাৰ যেটো বৰ্তমান তুমি এডভোকেচিটো লৈছা এডভোকেচিটো ফুল এফৰ্ট দিব লাগে আৰু ৰাতি দিন বুলি কথা নাথাকে সেম তোমাৰ সাংবাদিকতাটো একেই হয় তো তোমাৰ যেটো কেতিয়াবা এনেকুৱা হয় যে তুমি ভাত এমুঠি খাব লৈছা খাবলতে নিউজ এটা আহিল তুমি ভাতটো নাখাই কিনে যাব লাগে তাৰ পিছত তোমাৰ এই যে এটা ৰুটিন থাকে ন মানুহৰ যে ৰাতিপুৱা শুই উঠাৰ পৰা এটো কৰিম হেতু কৰিম তোমাৰ তেনেকুৱা ৰুটিন পুৰা শব্দটো আছে নেকি তোমাৰ লাইফত নহয় আচলতে এটা কথা সাংবাদিকতা বৃত্তিটো যিসকলে নিষ্ঠা সহকাৰে তাৰে যিসকলে সাংবাদিকতা কৰি আছে মই যিমানখিনি জানো আমিতো শিকাৰো আমি জাস্ট আৰম্ভহে কৰিছো আমি গজালিহে মেলিছো গতিকে আমি ডাঙৰ এডাল বৃক্ষ হবলৈ আমাৰ ফল ফুল দিবলৈ আমাৰ যথেষ্ট সময় আছে আমি জ্যেষ্ঠ সকলৰ পৰা যিমানখিনি পাৰো তেওঁলোকৰ পৰা আমি যিমানখিনি পাৰো কিঞ্চিতকে আমি অকমান এটুপালকে আমি শিকিছোহে গতিকে মই এইখিনি অনুভৱ কৰো যে এতিয়াও আমাৰ শিকিবলৈ যথেষ্ট বাকি আছে আৰু তুমি কোৱা ধৰণে যেটো ৰুটিন এই ৰুটিনটো কৰবাত নহয় কৰবাত সংবাদ ক্ষেত্ৰৰ লগত যিখিনি জড়িত মানুহ তেওঁলোকৰ ৰুটিনটো বৰ খামখেয়ালি কাৰণ তেওঁলোকে ইচ্ছা কৰিলে ৰুটিন এটা বনাই ল'ব নোৱাৰে কাৰণ কোন পৰ্যায়ত কেতিয়া তেওঁ সাজু হৈ থাকিব লাগিব 24/7 সংবাদ ক্ষেত্ৰত যিখিনি কাম কৰি আছে তেওঁলোকে খুব ভালকে কথাখিনি জানে যে 24/7 তুমি নিজকে তুমি প্ৰস্তুত ৰাখিবই লাগিব যিকোনো সময়ৰ কাৰণে যিকোনো পৰিস্থিতিৰ কাৰণে তুমি নিজক প্ৰস্তুত ৰাখিব লাগিব গতিকে সেই ৰুটিনটো মেইনটেইন কৰাটো বৰ বেছি সহজ নহয় গতিকে সেই ধৰণৰ ৰুটিন নাথাকে তুমি কোৱানে কেতিয়াবা ভাতমুঠি খাবলৈ ওলাও কোনটো যেতিয়া কাৰ্যালয়ৰ পৰা আহিব বুতে আজি অমুকত এনেকুৱা ঘটনা এটা হৈছে যেনেকে নহয় তুমি আহি যাব লাগিব গতিকে নিজা যদি সৎভাৱে তুমি নিষ্ঠাৰে যদি সেই ধৰণে সাংবাদিকতা কৰিম বুলি ভবা যায় তেতিয়া সেই ৰুটিনখিনি হয়তো বৰ বেছি ভাবি থকা নাযায় আৰু একচুয়ালি কি কাম যিটোৱে নকৰা যদি মনত যদি ফূৰ্তিভাৱে যিকোনো কামেই কৰা সাংবাদিকতা বুলি নকওঁ মই আজি যদি তুমি ঠেলাখনো চলাইছা ৰিক্সাখনো যদি আজি চলাইছা মনত যদি সেই ফূৰ্তিটো থাকে কাম যিকোনো কামত যদি ফূৰ্তি কৰি আমি কামটো কৰো এটা সেই কামটো এটা মজা বেলে আৰু যিকোনো কামত যদি ফূৰ্তি নাথাকে মানে আপুনি যদি নিজেই যদি কোনো মানুহ যদি স্যাটিসফাই নহয় মানুহ যদি নিজে স্যাটিসফাই নহয় সেই কামটো কৰি ভাল নালাগে গতিকে মই এইটো ভাবো যিকোনো কাম যেটো কাম কৰিব লাগে মানুহ যত স্যাটিসফাই হয় আত্মসন্তুষ্টি যত থাকে সেই কামটো কৰা দৰকাৰ ঠিক আছে মই বহু সময়ত এই ধৰণৰ অভিভাৱক বিলাককো এইটো কথা কওঁ যে আপোনালোকৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ বনাব ডক্টৰ বনাব সেই যেটো প্ৰেছাৰ আপোনালোকে ক্ৰিয়েট কৰে সেই প্ৰেছাৰটো ক্ৰিয়েট নকৰে ল'ৰাটো কি হ'ব বিচাৰে সেইটো কোন গুৰুত্ব দিয়ে কথাটো মই ভাবো যাৰ যেটো মন এইফালে যাব দিব লাগে নিজৰ আত্মসন্তুষ্টি সেলফ স্যাটিসফ্যাকশনটো এটো এটা মেইন বুলি ভাবো মই তোমাক এটো কাৰণে সুধিছো মই তুমি বুলিয়ে কৈছো যে তুমি আগত কৈ আহিছা তো যেতিয়া মই ফাৰ্স্ট এলএলবিত এডমিশন ললো তেতিয়া তোমাক লগ পাইছিলো আৰু তেতিয়া তোমাৰ লগত কথা পাতোতে ফাৰ্স্ট দিনাখন যেনেকে কথা পাতিছিলো তেতিয়া মই আজি যেটো তোমাৰ উৎসাহ কথা পাতাৰ যেটো মানে উৎসাহ বা কামৰ যেটো উৎসাহ সেই তেতিয়া মই দেখা পাইছিলো তোমাৰ কথাতে গম পাই ন মানুহৰ আৰু যিমান দিন থাকিছো একেলগে মই সেম দেখা পাইছো কোনোদিন তোমাক মানে মই মন বেয়া দেখা নাই তোমাৰ মন বেয়া নহয় নেকি কেতিয়াও কথাটো এনেকুৱা মানুহৰ সব মানুহৰে আবেগ আছে আবেগ সব মানুহৰে আছে সব মানুহৰে কেতিয়াবা দুখ লাগে কেতিয়াবা মনটো ভাল লাগে মানুহৰ সেইবিলাক এটা স্বভাৱ সুলভ এইখিনি মানুহৰ সহজতা পবিত্ৰী এটা সেইখিনি মানুহৰ থাকিবই সুখ থাকিলে মানুহৰ দুখ থাকিব দুখ থাকিলে মানুহৰ কৰবাত মানে সেই দুখটো যেতিয়া গুছি যাব সেই সুখৰ মজাটো অকমান বেলে গতিকে দুখ সুখৰ সংমিশ্ৰণটোৱে জীৱন গতিকে মোৰ কৰবাত নহয় কেতিয়াবা যথেষ্ট দুখ থাকে কিন্তু মই বস্তুটো এনেকে থাকি ভাল পাওঁ যে মানুহৰ দুখখিনি আছে মোৰ ভিতৰতে থাকক
মই মানুহক সেই দুখখিনি দেখুৱাই মানুহৰ পৰা ধৰক মই সেই বস্তুটো এই যিটো মানে হেৰি এটা ল'ব পৰা মানুহৰ পৰা যিটো সেই বস্তুটো মই ল'ব অকমান টান পাওঁ যে মানুহে মোক অকমান মোৰ দুখত সমভাগী হওক মোৰ কথাখিনি হওক দুখটো আছে ভিতৰত থাকিব কিন্তু মেইন কথাটো মনত হাঁহিটো যেতিয়া আপোনাৰ থাকিব হাঁহিত কামটো যেতিয়া মানুহবিলাকে কৰিব তুমি চাবা বস্তুটো অকমান পজিটিভ লাগে দুখ চবৰে থাকিব দুখৰ মাজতো কাম কৰিব পৰাটোৱে চবতকৈ ভাল লগা কথা বিজয় মাছ কমিউনিকেশ্যন ক'ৰ পৰা কৰিছা মই মাছ কমিউনিকেশ্যন কৰিছিলো কটন ইউনিভাৰ্চিটিৰ পৰা মাছ কম কৰিলো তাৰ পাছতে মই বৰ্তমান যিটো চেনেলত কাম কৰি আছো তাত মই বৰ্তমান ND24 এই চেনেল ND24 কাম কৰিছো বিগত 4 বছৰ হ'ল যেতিয়াৰ পৰা ডিজিটেল মাধ্যমত আছিল ডিজিটেল মাধ্যমৰ পৰা আৰম্ভ কৰিছিলো আৰু এতিয়া স্যাটেলাইট চেনেল যেহেতু মোৰ এটা আখাৰীৰ স্যাটেলাইট চেনেল দেখে মই নিজকে সৌভাগ্য বুলি ভাবো এই ধৰণৰ এটা চেনেলত কাম কৰিব পাইছো কেইবাগৰাকী জ্যেষ্ঠৰ পৰা শিকিব পাৰিছো এতিয়াও শিকি আছো তেওঁলোকৰ তত্ত্বাৱধানত গতিকে এই ধৰণে আৰু আৰম্ভ হৈছিল এই ধৰণে কৰি আছো বৰ বিশেষ একো নহয় মোৰ কথা মই নিজকে ক'ব পৰা এতিয়ালৈকে মোৰ ইমানখিনি ধৃষ্টতা নাই আৰু ইমানখিনি মই নিজকে যোগ্য বুলিও নাভাবো কথাটো আজি হয়তো তুমি মতাৰ কাৰণে মই কথাখিনি কেমেৰাৰ সন্মুখত আজি ক'ব কৈছো মই নাভাবো যে মোৰ কথা মানুহে শুনি মোৰ কথা দৰ্শকসকলে শুনি কিবা যে ইয়াৰ পৰা লাভ হ'ব এইটো কথাও মই নাভাবো যে মোৰ কথাখিনিৰ পৰা কিবা যে মানুহৰ ইম্পেক্ট কৰিব সেইটোও মই নাভাবো তুমি সেইকাৰণে মাতাৰ কাৰণে মই জাষ্ট কথাখিনি অকমান শ্বেয়াৰহে কৰিছো অকমান মনৰ কথাখিনি তাৰপিছত তুমি বিজয় তুমি হেৰি আটাইতকৈ ভাল পোৱা বস্তু কি তোমাৰ মই ভাল পোৱা বস্তু মা আছে মা নাই মা ঢুকাইছে মা 2018 চনত ঢুকালে 8 ছেপ্টেম্বৰত মা ঢুকালে কিবা বেমাৰ হৈছিল মাৰ কেন্সাৰ হৈছিল তেতিয়া মা ঢুকালে 2018 চনত ভাল পোৱা বস্তু এইকাৰণে মা নাহৰ পৃথিৱীত যিমান বস্তু নোপোৱা একেবাৰে তোমাৰ কোনো ধৰণৰ স্বাৰ্থ নোহোৱাকে নিস্বাৰ্থভাৱে ভাল পোৱা মানুহ এজনী যদি আছে পৃথিৱীত কেৱল মা নিস্বাৰ্থভাৱে কোনো স্বাৰ্থ আগত নাৰাখি অকল যদি ভাল পোৱা মানুহ এগৰাকী আছে মা দেউতা কিন্তু তাৰ ভিতৰতে প্ৰথম স্থানটো যদি মই দিব লাগে তেতিয়াহ'লে মাৰ স্থানটো প্ৰথম মা সদায় মা গতিকে মা নাথাকিলেও মা সদায় ওপৰৰ পৰা আশীৰ্বাদখিনি কৰে আৰু সেই মা দেউতাৰ আশীৰ্বাদখিনি লৈয়ে যিমানখিনি পাৰো যাবলৈ চেষ্টা কৰি গৈ আছো আৰু সেইটো হয় বাৰু সেইখিনি বাকি বিজয় ঘৰত কোন কোন আছে ঘৰত দেউতা আছে দাদা ভন্টি বৌ আছে দাদাৰ বাচ্চা এটা আছে ভন্টি বিয়া মানে পঢ়ি আছে ভন্টি বিয়া হ'ল ভন্টি বিয়া হ'ল দাদা বিয়া পাতিলে এই যে জাৰ্নালিষ্ট হিচাপে তুমি কিমানখিনি প্ৰাউড ফিল কৰিব পাৰা যথেষ্টখিনি প্ৰাউড ফিল এইকাৰণে কৰোঁ কাৰণ যিটো বৃত্তি প্ৰথম অৱস্থাত যেতিয়া এইখিনি অৱস্থাত ধৰক আমি অকল টিভিত যিসকল মানুহ দেখিছিলো তেওঁলোকে যিখিনি কথা কৈছিলে মই কেইবাগৰাকী ব্যক্তিৰ পৰা এই যিটো সাংবাদিকতাৰ যিটো লাইন এই লাইনটোৰ প্ৰতি আকৃষ্ট হৈছিল পৰাগ কুমাৰ দাস স্বৰ্গীয় তেখেতৰ বহু এই ধৰণৰ আৰ্টিকেল মই পঢ়িছিলো আগতে পৰাগ কুমাৰ দাসৰ যি ধৰণে একদম সবল এটা কলমত যিটো জোৰ আছিল এই জোৰটো পঢ়িছিলো কেইবাগৰাকী এই ধৰণৰ জ্যেষ্ঠ সাংবাদিকৰ কথাসমূহ পঢ়িছিলো তেওঁলোকৰ অসমৰ আগশাৰীৰ কেইবাগৰাকী এতিয়া তেওঁলোক যথেষ্ট আগস্থানত আছে তেওঁলোকক চাইছিলো টিভিত তাৰ প্ৰতি কৰবাত নহয় কৰবাত মোৰ সেই মনটোৰ প্ৰতি সেই ধাউতিটো আহিছিল যে কৰবাত নহয় কৰবাত মানুহক কিবা অকমান হলেও সহায় কৰিব পাৰো নেকি এই লাইনটোত আহি এই বৃত্তিটোৰ সৈতে জড়িত হৈ অকমান কিবা এটা সহায় কৰিব পাৰো নেকি মানুহক এই ধৰণৰ এটা মন এটা পোখা এটা মেলিছিল আৰু সেই সপোনটো যিটো পোখা মেলিছিল সেই সপোনটোৱে মই 2017 চনৰ পৰা যিমানখিনি পাৰো মই সিমানখিনি দিবলৈ চেষ্টা কৰিছো নাজানো কিমানখিনি মই এইটো ক্ষেত্ৰত থাকি দিব পাৰিছো নে নাই আৰু সেই ধৰণে মই আগুৱাই গৈ আছো সেই ধৰণে যাবলৈ চেষ্টা কৰিছো শিকি আছো এতিয়াও যিসকল মোৰ জ্যেষ্ঠসকল আছে তেওঁলোকৰ পৰা যিমানখিনি পাৰো শিকি এই ধৰণে অকমান গৈ থাকিবলৈ চেষ্টা কৰি আছো কিন্তু এতিয়া তুমি যেহেতু সাংবাদিকতা কৰি আছা সাংবাদিক ইতিমধ্যে কৈছো যে সাংবাদিকতাত যিমানখিনি এফৰ্ট দিব লাগে দিনে ৰাতিয়ে অধিবক্তাটো সেই একে দিব লাগে গোটেই দিনটো থাকিব লাগে কোৰ্টত তাৰপিছত চেম্বাৰ তেতিয়াহ'লে তুমি এই দুটা বস্তু সমানে লৈ যাম বুলি ভাবিছা নে
কেনেকে কোনটো মেনেজ কৰিবা কেনেকে মেনেজ কৰিবা এতিয়া কথাটো হৈছে কি সাংবাদিকতা আৰু অধিবক্তা মই যিমানখিনি অধ্যয়ন কৰিছো মই যিমানখিনি শিকিছো বুজিছো কৰবাত নহয় কৰবাত দুটা বৃত্তিতে কৰবাত এটা বৃহৎ এটা মিল এটা আছে এটা মিল আছে যিটো বস্তু এটাৰ আনটো পৰিপূৰক এটাই এটাৰ লগত এটা মুদ্ৰাৰ ইপিঠি সিপিঠি গতিকে আমাৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত যথেষ্টখিনি অধ্যয়নৰ প্ৰয়োজন হয় সাংবাদিকৰ ক্ষেত্ৰখনত যথেষ্টখিনি আইনৰ যোনবিলাক ধাৰাই হওক যিখিনি আইনগত যিখিনি নলেজ যিখিনি শিক্ষা আমাক দৰকাৰ হয় তাত যথেষ্টখিনি সাংবাদিকতাৰ ক্ষেত্ৰতো আমাক সহায় কৰে গতিকে দুয়োটা বৃত্তি একেলগে আগুৱাই নিয়াটো তুমি কোৱা ধৰণৰ যথেষ্টখিনি কষ্টকৰ যথেষ্টখিনি কঠোৰ তাৰ পাছতো মই যিমানখিনি চেষ্টা কৰিম যে সাংবাদিকতাৰ দিশটো মই যিমানখিনি পাৰো আগুৱাই নিবলৈ চেষ্টা কৰিমেই তাৰ মাজতো যদি মই অসুবিধা নহয় তাৰ মাজতে এই এডভোকেচি লাইনটো যিমানখিনি পাৰো ইমানখিনি অকমান নিবলৈ চেষ্টা কৰিম তো অকমান কষ্ট হ'ব কিন্তু সেই কষ্টখিনিও সকলোৰে সহায় সহযোগিতা যদি থাকে ঈশ্বৰৰ যদি আশীৰ্বাদ থাকে তেতিয়াহ'লে হয়তো আগুৱাই নিয়াত বৰ বেছি অসুবিধা নহ'ব বুলি মই ভাবিছো আৰু তো আশা কৰো তুমি ধুনীয়াকে দুইটা সমানে চলাই যাতে লৈ যাব পাৰা বাকি কি খাই ভাল পোৱা খোৱা লোৱা স্বাস্থ্যটো দেখি গমেই পাইছা খোৱা লোৱাত ধাউতিটো মোৰ কম সৰুৰ পৰাই খোৱা লোৱাত ধাউতি কি খাই ভাল পাম বুলি এনেকুৱা একো নাই মানে ধৰক জীয়াই থকাৰ কাৰণে খাই থকা বুলি ক'লে হয়তো ভুল নাথাকিব মই মানে বৰ বেছি খোৱা লোৱাত ধাউতিটো সৰুৰ পৰা কম সেইকাৰণে স্বাস্থ্যটো অকমান মই বৰ মানে স্বাস্থ্যৰ যত্ন লোৱা মানুহৰ নহয় হয়তো হৈছে মই অকমান কাম কৰি ভাল পাওঁ মানুহ কাম যেতিয়া কৰি থাকো তেতিয়া মোক খোৱা লোৱাটো মই কেতিয়াবা পাহৰি যাওঁ যে যদি কাম যেতিয়া আৰম্ভ কৰো এবাৰ যদি মানে মই এনেকুৱা যিটো বস্তু ধৰক মোক লাগে এই বস্তুটো মই জানিব লাগে এইটো বুজিব লাগে এইটো কামটো কৰিব লাগে কামটো শেষ নোহোৱালৈকে মোৰ মানে গাত সেই তত্ত্বটো নাথাকে সেই শান্তিটো মই নাপাওঁ কামটো কৰাৰ পাছত কামটো যেতিয়া একেবাৰে শেষ কৰিব পাৰো তেতিয়াহে অকমান মজাটো পাওঁ গতিকে খোৱা লোৱাৰ ক্ষেত্ৰতো মই বৰ ঠিক নহয় গতিকে কি খাই ভাল পাওঁ এইটো মই এই মুহূৰ্তত কৈ দিয়াটো যথেষ্টখিনি কঠিন বিজয় যিহেতু মানুহৰ লগত মানে ওতপ্ৰোতভাৱে সম্পৰ্ক আছে তোমাৰ আৰু মই যিমানটো জানো তুমি মানে লিখিও ভাল পোৱা লিখা মেলা মাজে মাজে কেতিয়াবা পঢ়ো কেতিয়াবা মন গলে লিখো লিখা মেলা কৰা তো বিজয়ৰ মতে তোমাৰ মতে প্ৰেমৰ সংজ্ঞা কি প্ৰেমৰ সংজ্ঞা বুলি ক'লে এতিয়া মই যিমানখিনি জানো মই যিমানখিনি বুজো আৰু মই যিমানখিনি সেই দিশটোত গৈ যিমানখিনি নিজে অনুভৱ কৰো প্ৰেমটো এনেকুৱা হ'ব নালাগে প্ৰেম মানেতো ডাঙৰ এটা ব্ৰড বিশাল এটা তাৰ মানে প্ৰেমৰ পৰিধিটো যথেষ্ট বিশাল গতিকে কম শব্দত দুটা শব্দত প্ৰেম কি প্ৰেমৰ সংজ্ঞা কি কৈ দিয়াটো আচলতে সমীচীন নহয় বুলি মই ভাবো আৰু প্ৰেমৰ সংজ্ঞাটো এই ধৰণে কৈ দিয়াটো কেতিয়াও মানে যুক্তিকৰ নহয় কাৰণ প্ৰেমটো ইমানেই বিশাল ইমানেই প্ৰেমৰ পৰিধিটো যথেষ্টখিনি মানে এখন সাগৰ সদৃশ যিটো যাৰ কোনো পাৰ নাই মই গতিকে প্ৰেমটো এনেকুৱা হ'ব নালাগে প্ৰেম চবৰ লগতে হ'ব পাৰে যিকোনো পৃথিৱীৰ লগত পৃথিৱীখনক ভাল পাওঁ প্ৰেম চৰাই চিৰিকটি ভাল পাওঁ প্ৰেম গছ গছনি ভাল পাওঁ প্ৰেম মানুহ ভাল পাওঁ প্ৰেম মা দেউতাক ভাল পাওঁ প্ৰেম বন্ধুক ভাল পাওঁ প্ৰেম প্ৰেমটো অকমান বিশাল মোৰ মতে সংজ্ঞা বিচাৰিলে প্ৰেমটো হয়তো পোৱা নাযায় প্ৰেমটো মনত যেতিয়া ভাল ভাৱটো থাকে মনত যেতিয়া তোমাৰ কোনোবাৰ প্ৰতি সেই ধৰণৰ অনুভূতি থাকে যিটো ভাল অনুভূতি সেই ভাল অনুভূতিটো সেই মানুহজনৰ প্ৰতি থকাটোৱে মোৰ কাৰণে প্ৰেম এজনে আনজনৰ প্ৰতি যিটো ভাল অনুভূতি থাকে সেই মানুহজনৰ যিমান কি যি নহওক সেই মানুহজনক যেতিয়া তোমাৰ মনৰ পৰা যিটো ভাল এটা অনুভৱ মানুহজনৰ প্ৰতি জাগে সেইটো মোৰ কৰবাত নহয় কৰবাত মোৰ কাৰণে প্ৰেম গতিকে তুমি কোনটো প্ৰেমৰ কথা ক'ব খুজিছা মই ভালকে এতিয়াও বুজা নাই মোৰ কাৰণে প্ৰেমটো এটা ডাঙৰ পৰিধি গতিকে মই দুটা শব্দ এটা শব্দত প্ৰেম কি এইখিনি মই হয়তো মোৰ ফালৰ পৰা মই কেতিয়াও ইমানখিনি কথা কৈ দিব মই হয়তো আজিলৈকে মই পৰা হোৱা নাই তাৰ পিছত বিজয় যেহেতু বেচিলৰ বিজয় কাৰোবাৰ প্ৰেমত পৰিছে নেকি যথেষ্ট পৰিছো প্ৰেমত স্কুলৰ দিনৰ পৰা প্ৰেম কৰিছো প্ৰেম মই কৈছোৱে প্ৰেম ধৰা প্ৰেম কৰা নাযায় দেই বহুত কথাটো প্ৰেমটো হৈ যায় প্ৰেম হৈ যায় আৰু ভাল লাগিলে ভাল লগা বস্তুটোৰ প্ৰতি মানুহ প্ৰেমত এনেই পৰে
ফুলটো ভাল লাগে ফুলৰ প্ৰেমত পৰিছো চৰাইটো ভাল লাগে চৰাইৰ প্ৰেমত পৰিছো গছডাল ভাল লাগিছে গছডালৰ প্ৰেমত পৰিছো ক'ৰবাত নদীখন ভাল লাগিছে নদীখনৰ প্ৰেমত পৰিছো ছোৱালীজনী ভাল লাগিছে গতিকে ছোৱালীজনীৰ প্ৰেমত পৰাটো কিন্তু মোৰ কাৰণে বৰ ডাঙৰ কথা নহয় কিন্তু প্ৰেমটো এনেকুৱা হ'ব নালাগে প্ৰেম দুটা প্ৰেমটো যিটো বস্তুৰ প্ৰতি তোমাৰ ভাল লাগে সেই ভাল পোৱা বস্তুটো কেতিয়াও প্ৰেম মোৰ মতে নেতিবাচক হ'ব নালাগে প্ৰেমটো যদি ইতিবাচক হয় তেতিয়াহ'লে সেই প্ৰেমটো কৰবাত নহয় কৰবাত ভাল কিবা এটা অনুভূতি সেই প্ৰেমটোত থাকে প্ৰেম নেতিবাচক হ'ব নালাগে প্ৰেম যদি ইতিবাচক হয় যথেষ্টখিনি ভাল গতিকে মই কৰবাত নহয় কৰবাত কেতিয়াবা সময়ত যেহেতু তেজ মহৰ মানুহ গতিকে কৰবাত নহয় কৰবাত কেতিয়াবা কোনোবাক ভাল লাগিছে সেই ধৰণে কোনোবাৰ প্ৰেমত পৰিছো দিন যেতিয়া যেতিয়া গৈছে প্ৰেমৰ সংজ্ঞাবিলাক লাহে লাহে সলনি হৈ গৈছে প্ৰেমৰ যি ধৰণে ধৰণটো কৰবাত সলনি হৈছে এই ধৰণৰ সলনি হৈছে স্কুলীয়া দিনৰ পৰা কলেজৰ দিনলৈকে দীঘলীয়া এটা পৰিক্ৰমা গতিকে সেইখিনি সময়ত যথেষ্ট কোনোবাক ভাল লাগিছিলে সেইখিনি সময়ত হয়তো সেই কথাবিলাক আজি ভাবিলে হয়তো কৰবাত হাঁহি উঠে স্কুলৰ দিনত হয়তো যিগৰাকী ছোৱালীক ভাল পাইছিলো আজি যেতিয়া সেই কথাখিনি ভাবো যে সেই স্কুলৰ দিনৰ প্ৰেমটো আজি আচলতে সেই মনটো অকমান বেলেগ স্কুলীয়া দিনৰ প্ৰেমটো কৰবাত অকমান বেলেগ কলেজত অহাৰ লগে লগে হয়তো অকমান প্ৰেমৰ হেৰিটো বেলেগ আজি হয়তো মই যিটো স্থানত আছো এই স্থানত হয়তো প্ৰেমটো অকমান বেলেগ হ'ব গতিকে সময় অনুযায়ী কৰবাত নহয় কৰবাত প্ৰেম যিটো কৰা যিটো ধৰণ এই ধৰণটো কৰবাত নহয় কৰবাত অকমান বেলেগ বেলেগ এটা পৰ্যায়ত পৰে এই ধৰণে প্ৰেম হোৱাটো স্বাভাৱিক আৰু তেজ মহৰ মানুহ যেতিয়া থাকিব মনটো যেতিয়া থাকিব প্ৰেম হোৱাটো স্বাভাৱিক মোৰো তেনেকে প্ৰেম হৈছে আচ্ছা বিজয় বৰ্তমান যেহেতু ডিভোৰ্সৰ সংখ্যাটো দিনক দিনে যথেষ্ট বেছি হৈ আহিছে এজে তুমি সাংবাদিক আৰু অধিবক্তা গতিকে তোমাৰ মতামতটো এইটো ক্ষেত্ৰত কি হ'ব পাৰে কথাটো এনেকুৱা ডিভোৰ্স হোৱাৰ কাৰণ যিকেইটা থাকে বিশেষকে আমি যেতিয়া বাতৰি পৰিৱেশনে কৰো বা আমি কোৰ্টতে যেতিয়া এই ধৰণৰ আমি কেছ যেতিয়া পাওঁ প্ৰায় এই ধৰণৰ কথা যিমানখিনি আমি পাইছো এতিয়ালৈকে ডিভোৰ্সৰ সংখ্যাটো যথেষ্ট বৃদ্ধি পাইছে তুমি কোৱা ধৰণে যথেষ্ট এই ধৰণৰ কেছ আহিছে আমি কেইদিনমান পূৰ্বে আমি এই ধৰণৰ কেইবাটাও কেছ পাইছো মই জ্যেষ্ঠ যিগৰাকী অধিবক্তা মই তেওঁৰ সৈতে কথা পাতিছিলো তেওঁকো সুধিছিলো যে এই ধৰণৰ যথেষ্ট যে ইমানখিনি বৃদ্ধি পাইছে এটা কথা নহয় লাহে লাহে যিমান বেছি যান্ত্ৰিক হৈছে সমাজখন যিমান বেছি যান্ত্ৰিক হ'বলৈ হৈছে যিমান বেছি টেকনলজি আগবাঢ়িছে কৰবাত নহয় কৰবাত মানুহবিলাক কিন্তু যথেষ্ট যান্ত্ৰিক হৈছে আজি তুমি এটা বস্তু চাবা এই যিটো আমাৰ গাঁৱৰ যিটো আগৰ যিটো বাতাবৰণ আছিল গাঁৱৰ যিটো বাতাবৰণ মানুহৰ মাজত যিটো আন্তৰিকতা যিটো মানুহৰ মহানুভৱতা এজনে আনজনৰ প্ৰতি যিটো থাকিব লগা সেইবিলাক তাত কৰবাত নহয় কৰবাত আজি নোহোৱা হৈ গৈছে আৰু এই যিটো ডিভোৰ্সৰ যিটো কথা সেই কথাখিনি মই তাৰ লগত এইকাৰণে টানি আনিছো কৰবাত নহয় কৰবাত মানুহখিনিয়ে কৰবাত ইমান বেছি চহৰমুখী হ'ল ইমান বেছি যান্ত্ৰিক হ'ল আৰু ইমান বেছি পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি মানুহবিলাক ধাৱমান হ'ল আজি হয়তো গুৱাহাটীত কথা মই নকওঁৱে আমি যেতিয়া গুৱাহাটীতে থাকো গুৱাহাটীৰ কথাখিনি আমি জানো আজি এনেকুৱা স্থান আছে এনেকুৱা গাঁৱতেই আজি এই ধৰণৰ এটা বাতাবৰণ সৃষ্টি হৈছে মানুহখিনি নিজকে কৰবাত নহয় কৰবাত অসমীয়া বুলি ক'বলৈ লাজ পায় আজি নিজৰ ল'ৰাটোৱে যদি অসমীয়াত মাতৃভাষাত কথা পাতে তেতিয়া মাক দেউতাকে লাজ পায় যে আমাৰ ল'ৰাটোৱে অসমীয়াত কথা পাতে ল'ৰা ছোৱালী যদি ইংলিছত কথা পাতে তেতিয়া মাক দেউতাকে প্ৰাউড ফিল কৰে যথেষ্ট প্ৰাউড ফিল কৰে কৰবাত নহয় কৰবাত সেই ঘৰখনৰ প্ৰতি যিটো তেওঁলোকৰ মাজতে কৰবাত মই এইটো নকওঁ যে ইংৰাজী ভাষাটো শিকাটো বেয়া এইটো নকওঁ ভাষা যিকোনো শিকাটো সকলোৰে কাৰণে ভাল কিন্তু কৰবাত নহয় কৰবাত এনেকুৱা পাশ্চাত্যৰ কৰবাত প্ৰভাৱ এটা পৰিছে যথেষ্টখিনি প্ৰভাৱ পৰিছে আজি খাদ্যাভ্যাসৰ পৰাই হওক বা সাজ পোছাকৰ পৰাই হওক বা আমাৰ লাইফষ্টাইল যিটোৱে হওক আজি হয়তো তুমি নিজেই গম পাবা গুৱাহাটীত এই ধৰণৰ এটা হৈছে যে বহু ল'ৰা ছোৱালী বহু যুৱক যুৱতীয়ে এই ধৰণৰ পাশ্চাত্য যিটো ট্ৰেণ্ড এই প্ৰভাৱত পৰি নিজকে কৰবাত নহয় কৰবাত নিজৰ যি নিজস্বতা এই নিজস্বতাটো হেৰুৱাই পেলাইছে আৰু সেই যিটো সেই সময়খিনিৰ পৰা যিটো ধৰণৰ ষ্টাইল এটা তেওঁলোকে চলায় সেই ষ্টাইলটো কৰবাত নহয় কৰবাত তেওঁলোকে যেতিয়া বিবাহ পাশত আবদ্ধ হয় ভাল লগা মানুহজনীৰ সৈতে ধৰক বিবাহ পাশত আবদ্ধ হ'ল প্ৰেম বিবাহেই হওক লাভ মেৰেজেই হওক বা এৰেঞ্জ মেৰেজেই হওক তাৰ পাছত তেওঁলোকৰ মাজত যিটো সেই ধৰণৰ মানসিকতাটো যিটো মেণ্টেলিটি যিটো থাকি যায়
যায় সেই মেন্টেলিটিটোৱে তেওঁলোকে কি কৰে এজনে আনজনৰ লগত কৰবাত নহয় কৰবাত যি ধৰণে মিউচুৱেল তেওঁলোকে হ'ব লাগে যি ধৰণে তেওঁলোকৰ আন্তৰিকতা থাকিব লাগে যিমানখিনি তেওঁলোকে একেলগে থাকি তেওঁলোকে যি ধৰণে কাম কৰিব লাগে কৰবাত নহয় তেওঁলোকে সেই কথাখিনি কৰিব নোৱাৰে তেওঁলোকৰ মাজত কৰবাত নহয় কৰবাত কিবা ধৰণৰ এটা তেওঁলোকৰ খামখেলি এটা আহি যায় কৰবাত নহয় কৰবাত সেই মেন্টেলিটিটো আহি যায় গতিকে কৰবাত নহয় কৰবাত মই যিমান দূৰ দীঘলীয়াকে কথাখিনি কৈছো হয়তো বুজি নাপাব কৰবাত নহয় কৰবাত ডিভোৰ্সৰ এটা কাৰণ হৈছে আমি বৰ বেছি নিজস্বতাটো পাহৰি আমি অকমান পশ্চিমীয়া যেটো সংস্কৃতি পশ্চিমীয়া যেটো ট্ৰেন্ড আমাৰ যেটো লাইফস্টাইল আমি কৰবাত নহয় কৰবাত নিজকে সেই ধৰণে আমি নিজকে সামিল কৰিছো যিটোৰ কাৰণে হয়তো যথেষ্টখিনি ডিভোৰ্সৰ সমস্যা হৈছে এজনে আনজনৰ প্ৰতি কৰবাত নহয় কৰবাত বিশ্বাসটো আমাৰ ভংগ হৈ গৈছে বিশ্বাস ভংগ হৈছে আৰু এটা কাৰণ আছে যথেষ্টখিনি ধৰক মাদক দ্ৰব্যৰ যথেষ্ট প্ৰয়োভৰ হৈছে এজনে আনজনৰ প্ৰতি ৰেসপেক্টটো নোহোৱা হৈছে পূৰ্বতে যি ধৰণে হাহু আৰু বোৱাৰীৰ মাজত যেটো সম্পৰ্ক আছিল আজিকালি হয়তো হাহু বোৱাৰীৰ সম্পৰ্কটো কৰবাত ফাট মেলিছে নাইকিয়া হৈছে আৰু কৰবাত নহয় কৰবাত গোটেইখিনিতে কৰবাত নহয় কৰবাত সোশ্যাল মিডিয়াতে হোক বা এই মোবাইলটোৰ পৰাই ঘৰ এখনৰ ফ্যামিলি যি ধৰণৰ আগতে সকলে একেলগে থাকি গোটেইখিনি কথা বতৰা পাতি এজনে আনজনৰ সুখ দুখত সামিল হৈছে সেইখিনি কৰবাত নহয় আমি কৰবাত নিজকে এখন বেলেগ এখন পৃথিৱী এখনত লৈ গৈছো যিখন পৃথিৱীত আমি কেৱল ভাৰ্চুৱেল এখন পৃথিৱী গতিকে সেই ভাৰ্চুৱেল পৃথিৱীত থাকি কৰবাত আমাৰ নিজৰ যেটো চিন্তা শক্তি সেই চিন্তা শক্তিটো লোপ হৈছে গতিকে আমি এই ধৰণৰ কথাবাৰ্তাবিলাক দেখিছো আমি পাশ্চাত্যত কি হয় দেখিছো এই ধৰণৰ কথাবিলাক আমি যেতিয়া চাও গতিকে এই ধৰণৰ কথাই যথেষ্টখিনি প্ৰভাৱ পেলাই এই ধৰণৰ ডিভোৰ্সৰ যোনবিলাক কাৰণ গতিকে যথেষ্টখিনি ডিভোৰ্সৰ কাৰণে মই এইবিলাক কথা কি নিজে চাও যে এইবিলাকৰ কাৰণেও ডিভোৰ্সৰ যথেষ্ট প্ৰভাৱ হৈছে নেকি বৃদ্ধি পাইছে নেকি ডিভোর্স হোৱাটো বৰ ভাল লক্ষণ নহয় যেটো সমাজৰ কাৰণে এই ধৰণৰ যথেষ্ট ভাল লক্ষণ নহয় এতিয়াও আমাৰ ভাৰতবৰ্ষখন এতিয়াও ইমান যথেষ্টখিনি আগবঢ়া নাই যে এই ধৰণৰ যেটো এনেকুৱা ধৰণৰ যেটো পৰিৱেশ এতিয়াও হয়তো ভাৰতত আহা নাই এইটো বৰ বেছি ভাল লক্ষণ বুলি নাভাবো গতিকে এই ধৰণৰ বস্তুবিলাক অকমান কৰবাত নহয় কৰবাত সেই প্ৰভাৱটো পৰাৰ কাৰণে ডিভোৰ্সৰ অকমান যথেষ্ট বৃদ্ধি হোৱা যেন মোৰ এটা অনুভৱ হয়